মই বুধেশ্বৰ তেৰণ হাওৰাঘাট BDC চেয়াৰমেন। আজি হঠাতে খবৰ পালোঁ আমাৰ হাওৰাঘাট MSC তথা কাৰ্বি আংলং জিলা পৰিষদৰ ডেপুটি চেয়াৰমেন আমাৰ মাজত পৰা এৰি গুচি গ'ল। আজি আমি BDC হৈ দুখ প্ৰকাশ কৰিছোঁ। আশা কৰি আছোঁ যে হাওৰাঘাট BDC নতুন বিল্ডিংটো ডেপুটি চেয়াৰমেনে ভাল ডেপুটি হৈ আহিলে আমি অফিচটো অপেনিং কৰিব আছিলোঁ, কিন্তু এই আশাটো নহ'ল। আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। BDC মেম্বাৰ, মোৰ নাম নিতুল কোচ। আজি হাওৰাঘাটত চেয়াৰমেন অজিত দে, স্পীকাৰ তেখেতৰ যিটো আমি খবৰ পাইছোঁ, এই খবৰ পাই বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু তেখেতে যিখিনি আমাক মৰম চেনেহ কৰিছিলে, তেওঁ বাংগালুৰুত গৈ পেলাই যে তেওঁ ভালে কুশলে আহিব বুলি আমি বহুত কামনা কৰিছিলোঁ। আজি শুনা পাই আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। ইয়াৰ বিষয়ে আমাৰ অফিচটো নতুনকৈ তেখেতৰ দিনত বনাইছিলে, সেইটো অফিচ মুকলি কৰিবলৈ আমি আশা কৰি আছিলোঁ। আজি খবৰ পাই বহুত দুখ প্ৰকাশ কৰিছোঁ। গতিকে আহি থকা দিনকেইটা তেখেতৰ আত্মা যেন হয়, এইখিনিকে আমি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ।